হেল্ল' ষ্টুডেণ্টছ, মই আজি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ নতুন গণিতৰ পঞ্চম পাঠ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। ধৰ্ম নম্বৰ 2, ত্ৰিভুজৰ তিনিটা অন্তকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা অন্তকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী প্ৰমাণ কৰিব লাগে। বিশেষ সূত্ৰ ABC এটা ত্ৰিভুজ। এংগল BAC, এংগল ABC আৰু এংগল ACB হল ইয়াৰ অন্তকোণ। প্ৰমাণ কৰিব লাগে যে এংগল BAC প্লাছ ABC কোণ প্লাছ ACB কোণ সমান 180 ডিগ্ৰী। BAC কোণ, ABC কোণ আৰু ACB কোণ 180 ডিগ্ৰী। অংকন BC বাহুক D বিন্দুলৈ বৰাই দিয়া হল। C বিন্দুৰ পৰা BA ৰ সমান্তৰালকৈ CE অঁকা হল। এতিয়া আহিম প্ৰমাণ। AB সমান্তৰাল CE AC ছেদক থেকে BAC কোণ সমান AC কোণ হল একান্তৰ কোণ। 2 নম্বৰ 1 আকৌ AB সমান্তৰাল CE BD ছেদক সমান্তৰাল CE BD ছেদক থেকে ABC সমান ECD অনুৰূপ কোণ। এতিয়া 1 + 2 কৰিম। BAC প্লাছ ABC সমান ৰাইট সাইডখিনি প্লাছ কৰিম ACE প্লাছ ECD। এতিয়া উভয় পক্ষক AC এতিয়া উভয় পক্ষক ACB
যোগ কৰি পাওঁ। গতিকে BAC প্লাছ ABC প্লাছ ACB সমান ACE প্লাছ ECD প্লাছ ACB খিনি সমান চিত্ৰৰ পৰা কি পাম যে ACE এইখিনি কোণ প্লাছ ECD এইখিনি কোণ প্লাছ ACB এইখিনি কোণ তেনেহ'লে গোটেইখিনি কোণ পালোঁ মানে কি BCD এইখিনি হ'ল এংগল BCD BCD মান কিমান 180 ডিগ্ৰী কিয় যিহেতু এংগল BCD এটা সৰল কোণ গতিকে BAC প্লাছ ABC প্লাছ ACB ইকুৱেল টু 180 ডিগ্ৰী প্ৰমাণিত